Hey guys, পুয়ে পুলে লো ভাই 2:30 হয়েছে লাগো বলি হ্যাঁ এত কল্লো আন্ধার সরো হয় আসল মাইলো হচ্ছে তো গাইস আমি ইতিয়া গৈ আছো তা বিশেষ ঠাইলৈ ইতিয়া ব্ৰহ্মপুত্ৰৰ ব্ৰিজৰ ওপৰত আমি এই বৰ্তমান জালুকবাৰী পালো আৰু জালুকবাৰী আৰু 4:19 আমি এতিয়া যাই পাম 2 কিলোমিটাৰ আছে আৰু আমি আহি পালো বৰ্তমান আমাৰ যিটো ডেষ্টিনেশ্যন আছিল কি না ক্যামেৰা জিমেনলৈ কভাৰ কৰিছি এইটো মেইন গেট তো আমি যাই আছো বৰ্তমান আমি এতিয়া মানে যাই আছো আন্ধাৰে বহৰে আমাৰ মানে পুরা একদম মানে কি বলি কৈছে ডায়লগ আই থাকা গাইস দেখছেন কি অলপ মানে আপসাইড বলা বেশিকে খালি ভালো আই থাকা কবি হর হর মহাদেব এতিয়া অলপমান অপেক্ষা কৰি আছো সূৰ্য উদয় হোৱাৰ তো বৰ্তমান 5:18 তো পুয়া প্রায় 5:50 হল যাই থাকো প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত মানে এই মন্দিৰটো স্থাপিত অলপ চলপ ট্ৰেকিং হৈ যায় আৰু হালাত কৰিছে এই আছিল বালাপাৰা পাৰ্বতী পাহাৰ এতিয়া আমি যাব ওলাইছো আহিলো বালাপাৰা পাৰ্বতী পাহাৰ এটা আপোনাৰ গেট আহিব পাৰে ৰাতিপুৱা অলপ সোনকালে আহিব প্ৰায় 6টা মান বজাত পোৱাকে আহিলে ঘুমাইছো ৰ যেতিয়া চাহ তাহ খাব অলপ লৈছো একদম টোপনি লাগিছে 2টা বজাতে উঠিছো না মানে চাহ পানী খাই অলপ নিচাটো ভাঙবো দিতে চাহ বজাৰ চজাৰ কৰি ললো এতিয়া মানে যায় কথা আৰু গাড়ীখন বজাৰ চজাৰ কৰিলো ইয়াতে বোলে পিকনিক খাই এতিয়া আমি যাই আছো পাৰ্বতী পাহাৰৰ পৰা হাইম অভিমুখে যাই আছো আমি হাইমৰ বজাৰত আহিলো ডাঙৰ বজাৰ চুৰ এটা ললো বজাৰ চজাৰ কৰিলো এতিয়া মানে এতিয়া যাই আছো আৰু হাইমুখ লৈকে বেছি দূৰ নাই আৰু 1 কিলোমিটাৰ আছে আমি জাগাটো কিমান এটা ভাই আজি দিনটো আহিলো দে আৰু কি হব এনেকে আৰু খানাটো খালৈ দিয়ে আৰু তো
তো ৰাইজ এয়া খানা চলি আছে ইফালে আৰু এইটো আমাৰ প্লেচ এয়া সাধাৰণতে হৈ আছে সিহঁতৰ হৰি হেৰি হৈছে এই পাহাৰৰ ওপৰত খানা খালি এনেকুৱাই হয় আৰু খাবৰ জাগা কোনো ঠিক থাকি নহয় এইকাৰণে সেইফালে বহিছে ৰহাতে এইকেইটা বহিছে এনেকৈ খাব লাগিব উপায় নাই ভাল এটা জাগা চাই এনেকৈ বহি কিনে খালো আৰু তো খানা পিনা খাই মেলি এতিয়া মানে অলপ ফটো চটো উঠি আছো সেইকাৰণে পানী হেৰি বাচাবা দিছে তো খানা পিনা হৈ গ'ল এতিয়া মানুহ বৃদ্ধি হৈছে গালি দিব বেছি ৱেট ল'ব নোৱাৰে এখনে এতিয়া ভাত পানী খাই ঘৰমুৱা হৈছো ৰাইজ 3:30 বাজিল বেয়া টোপনি লাগছে ভাই 300 ওপৰ আছে আজি ভিডিঅ' এইটোৱে আছিল মোবাইলত মোৰ চাৰ্জো নাই গতিকে ভিডিঅ'টো হয় এতিয়া মানে হালাত খাৰাপ পুৰা এতিয়া মানে ভিডিঅ'টো এইখিনিতে মানে এণ্ড কৰি দিছো কিবা অলপ ভাল পাইছে লাইক এটা কৰি দিবা